এই গেঞ্জিটো চোন উল্টাকে পিন্ধিছা উল্টা guys, welcome back to the channel Pankaj Vlogs 321 Riyan Sai আছে so এতিয়া বাজিল এটা নে দুটা বাজিলে so চাওকচোন আজি ভিডিওটো কেনেকুৱা হয় চাই থাকক সাপোৰ্ট এটো কি হয় মাৰিছা ভাই হা মাৰিছা মোস্তে মাছ আৰু এইটো দুটা মাছ বিলাক কি কৰিছে পিলা ধুঙা কি কৰি আছা মই ভিডিও বনাই আছো মই ভিডিও তুমি কি বনাই কৰি আছা তুমি কি কৰি আছা সো গাইস মোৰ চেনেলটো বৰ্তমান ডিমনিটাইজ হৈ আছে আশা কৰোঁ যে সোনকালে মনিটাইজ হওক চেনেলটো তথাপিও ইমান মই টেনশ্যন লোৱা নাই আৰু জানো যে মনিটাইজ হ'বই অকণমান ভুলৰ কাৰণে চেনেল চক কি হৈ যায় সেইকাৰণে অলপমান কেয়াৰফুলি যি ভিডিঅ' দিয়ে কণ্টেণ্টবোৰ নিজৰ দিব গাইজ এইখন দেখা পাইছেনে এইখন হ'ল সৰু সজাই ষ্টেডিয়ামৰ বেক চাইড এইখন ভালকৈ দেখাইছোঁ এইয়া ফিল্ডখন ইয়াতে প্ৰেক্টিচ কৰে আৰু ফুটবল এইবিলাক নৰ্থ ইষ্ট প্লেয়াৰবোৰে তো আৰু এইখন হ'ল 7 হেভেন এপাৰ্টমেণ্ট মানে কি সৰু সজাই ষ্টেডিয়ামৰ বেক চাইডৰ আৰু চিনবোৰ এইবিলাক আমি একেবাৰে বেক চাইডে আছোঁ আৰু ষ্টেডিয়ামৰ ওচৰতে লগালগ এইফালে ৰিয়ান্স কি চাই আছা হেলিকপ্টাৰ আহিছে নেকি ক'ত হা কোনফালে আহিছে ধৰি লৈ যাব ৰ'বা কোনফালে আহিছে হা কোনটো হেলিকপ্টাৰটো দেখা নাই দেখা পাইছে নাইবা কেমেৰা ভালকৈ কেপচাৰ কৰিব পৰা নাই চাগে মোৰতো ইমান দামী নহয় ৰিয়ান্সৰ ফূৰ্তি চাওক বাই দি আছে বাই দিলা অঁ বাই দিলা ইমান দূৰৰ পৰা আহিছে ন হ'ল গুচি গ'ল এইটো দেখিয়ে নাপায় এতিয়া গুচি গ'ল বহুত দূৰত আছে অঁ কোনটো নাই আৰু আহা সেইফালে গৰম আছে চায়াত আহা ইফালে আহা আৰু এটা আহিব অঁ ফুৰিবা ক'ত হেলিকপ্টাৰটো ক'ত হা এই গেঞ্জিটো চোন উল্টাকে পিন্ধিছে আজিৰ ভিডিঅ'টো ইমানেই আছিলে ইমান এটা ভাল হোৱা নাই গম পাইছোঁ ভিডিঅ'টো তেনেহ'লে কি কৰিম আৰু লগ পাম অন্য এটা ভিডিঅ' লৈ আজিলৈকে বাই